নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া লুকু বৰ্তা ছোৱালী হয় আৰু এইজনী তাইৰ ছোৱালী ডলি। পৰিৱেশ দেখাবলৈ গৈ আছোঁ, মানে আমাৰ পথাৰ দেখাবলৈ গৈ আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এইখন হৈছে আমাৰ পথাৰ গাঁৱৰ। আমাৰ গাঁৱৰ ৰাইজে মিলি বনাই লৈছে আৰু বহুত ডাঙৰ ৰাস্তা হয়তো। ইফালে আছে মাজগাঁও, থাউৰাদল যাব পাৰি তেনেকৈ। থাউৰাদল ৰাস্তাটো বাৰু চৰকাৰে বনাইছে, কিন্তু এই ৰাস্তাটো মানে আমাৰ গাঁৱৰ ৰাইজে মিলি বনাই লৈছে জব কাৰ্ডৰ পৰা। সেয়া মেইন ৰোড, ভালকৈ দেখা নাপাব হয়তো। সেয়া মেইন ৰোড দেখা পাই থাকে ইয়াৰ পৰা। গছ গছনিবোৰ আছে, যিহেতু ইমান ভালকৈও দেখা নাপায়, তথাপিও এই ঘৰবিলাক বনাই দিলে, যাৰ কাৰণে আমি ভালকৈ দেখা নাপাওঁ। এইখন হৈছে আমাৰ বিল, সেয়া মানুহে মাছ ধৰিয়ে আছে। আৰু এইখন পথাৰ, চব আপোনালোকে বিলো আছে মাজতে, সেয়া পথাৰ। আমি গৈ আছোঁ আগুৱাই। মই যে কৈছিলোঁ ৰাস্তাটো, সেইটো মাজগাঁৱত লাগিছে। ঘৰৰ পৰা যে পথাৰৰ মাজত ঘৰটো দেখা পাইছিলে আপোনালোকে, এই ঘৰটো হৈছে সেই আমাৰ গাঁৱৰ পেহী এগৰাকী। তেওঁ ইয়াতে উঠি বনাইছে। যিহেতু মই আপোনালোকক কৈছিলোঁ যে এই ৰাস্তাটো মাজগাঁৱত লগাকৈ আমাৰ গাঁৱৰ ৰাইজে মিলি বনাইছে, গতিকে ৰাস্তাটো হোৱাৰ বাবে তেওঁ এই ঘৰটো বনাব। ৰাস্তাটোৰ কাৰণে তেওঁ এই ঘৰটো বনাবলৈ সুবিধা পালে। কিন্তু ৰাস্তা গৈ একদম মাজগাঁৱত লাগেগৈ, গতিকে তেওঁ এই ঘৰটো ইয়াত বনাবলৈ বহুত সুবিধা হ'ল। চিমলি প্ৰথম মই ইউটিউবত ভিডিঅ'টো দিছোঁ, গতিকে সৰুকৈ আমাৰ গাঁওখন দেখিবলৈ চেষ্টা কৰিলোঁ। আৰু ভৱিষ্যতে যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেন্তে মই আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে।